हेलो जनगण की खबर आपलोक खबर निश्चय ভাল दीर्घदिन लकडाउনৰ অন্তত আজি দেওবাৰ বুলি ওলাই আহিছো লগন কেজনৰ লগত অলপ ফটো মাৰিবলৈ এটি মনোৰম প্ৰাকৃতিক দৃশ্যৰ মাজত চাওক আজি আমি চাওক আমাৰ লগৰ বিলাকে ফটো উঠাৰ কাৰণে কেনেকৈ হুলস্থুল কৰি আছে একদম পুৰা সময় সব ফটোগ্ৰাফ বিলাক একদম মানে ভাত নোপোৱা হৈ যাব আৰু চল কি লাগে আৰু আমাৰ মাজত সব আছে একেবাৰে হৌ পৰা ডাঙৰ পোৱালি আমি আহিছোঁ চাপাত বাগান মানে কয়লাবাৰী বাগান হয় চাব পাৰে হাৰিয়াৰে সুন্দৰ প্ৰাকৃতিক দৃশ্য এই আমাৰ অসম চাহৰ বাবে বিখ্যাত আপোনালোকে যদি এই বাগানখনলৈ আহিছে তেতিয়াহ'লে কেনেধৰণৰ স্মৃতি জড়িত হৈ আছে বাগানখনৰ লগত আপোনালোকৰ কমেণ্টৰ মাধ্যমত জনাওক আৰু যদি এতিয়ালৈকে অহা নাই আহি চাব পাৰে দুইখন বাহন আমাৰ লগত থকা ৱাকিব বাবু টফি পুৰা একদম মানে ফটো মাৰাত ব্যস্ত হৈ আছে ফটো তুলি আছে ৱাকিবে আৰু ইয়া আমাৰ হাছান ভাই ভাল ফটোগ্ৰাফাৰ হয় আৰু ইয়া আমিনো ফটো মেইন আৰু সেলফি মেইন পুৰা সেলফিত বিজি আৰু কাপোৰ চাপোৰ খুলি মেলি লৈছে ঠিক আছে চাওক আপোনাৰ পৰিৱেশটো কিমান ধুনীয়া লোকেশ্যন ৱাও বহুত ভাল লাগিছে যেহেতু ইমান 100 টকা লিটাৰ হৈ গৈছে পেট্ৰলৰ দাম আমি প্ৰায় আমাৰ নিজৰ বাসস্থানৰ পৰা প্ৰায় 40 কিলোমিটাৰ মান দূৰলৈ ওলাই আহিছিলোঁ এয়া পুৰা পজ দি আছে টফি বাইকত বাবু পুৰা আহিছে আৰু ৱাও ভাল লাগিছে মানে ঠিকে আছে ৱাও তো চাওক আপোনালোকে আহিব পাৰে খুব ভাল জেগা আৰু ইয়াৰ আশে পাশে থকা মানুহবিলাকো বহুত ভাল একদম খেতিত লাগি আছে মানুহবিলাকে এই আমি পাহাৰৰ ওচৰতে আছোঁ এই আমাৰ চাওক কুকুৰ এটাও আহি গৈছে আমাৰ ফটোগ্ৰাফাৰবিলাকৰ ফটো শ্বুট চাবলৈ ঠিক আছে ইনষ্ট্ৰাকশ্যন দি আছে ও দৌৰিলে বে ৱাও একদম ফটোগ্ৰাফাৰ এক্স একদম ফটো তুলি জিলিকাই দিছে চাওক এই জংগল মংগল সব আমাৰ শুটিং স্থলীত আহি আছে আমাৰ হাছান ইনষ্টাগ্ৰাম ৰিলছ বনোৱাত ব্যস্ত একদম পুৰা একদম চাওক অংগী ভংগী ৱাও কেমেৰা কষ্ট কৰিছে ফটো আজি উঠা দি দিয়া হৈছে ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰাকৈ চাই ল'ব পাৰে যদি ভাল লাগে নিশ্চয় লাইক কৰিব তো আজি আমি ফটো মাৰিবলৈ আহিছিলোঁ দেওবাৰ বুলি ওলাই আহিছিলোঁ ন তো কেনেকুৱা লাগিলে আমাৰ লগৰ বাবু আলি এইটো টফি মহম্মদ টফি এই পুৰা আমাৰ চাপৰিগাঁৱৰ হিৰো একদম মানে আহি যাব খুব সময় নালাগে বাৰু বডি আছে চব আছে একদম এইটো কষ্ট কৰিছে কেমেৰামেন ৱাকিব ভাই বহুত মজা আৰু আহিব আমাৰ চাপৰিগাঁৱৰ পৰা ওলাব আৰু ঠিক আছে দিয়া ব'লা এতিয়া আমি ওলাওঁ আৰু